হাই ফ্ৰেণ্ডছ, সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই এটা খুব সুন্দৰ ধুনীয়া বিষয় লৈ আহিছোঁ আৰু বিষয়টো আপোনালোকে চবে চাব, শুনিব আৰু বুজিব। যি সময়ত সমগ্ৰ দেশত সাম্প্ৰদায়িকতাই ঘা কৰি উঠিছে, যি সময়ত হিন্দু মুছলিম ধৰ্ম লৈ পেলাই বিভিন্নজনে ৰাজনীতি কৰিছে, বিভিন্নজনে হিন্দু মুছলিমৰ মাজত সংঘাত লগাব বিচাৰিছে, সেই সময়তে এক বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে হোজাইত। আৰু বিশেষকৈ ক'ব লাগিব, হোজাইৰ বিধায়ক শিলাদিত্যদেৱৰ সমষ্টিত এই বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে। বিধায়ক শিলাদিত্যদেৱে যি সময়ত হিন্দু মুছলমানৰ বিষয় লৈ পেলাই তেওঁ মুছলমানসকলক বিভিন্ন সময়ত দোষাৰোপ কৰি আহিছে, সেই সময়ত মুছলমানসকলক আক্ৰমণৰ লক্ষ্য কৰি আহিছে তেওঁ। সেই সময়ত হোজাইতে তেওঁৰ নিজা সমষ্টিতে এনে এক বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে। হয়, মই ক'ব বিচাৰিছোঁ, হোজাইৰ কপাহবাৰীৰ এটা পৰিয়ালে বিগত ১.৫ মাহ ধৰি এগৰাকী বাবাক, হিন্দু ধৰ্মৰ বাবাক আশ্ৰয় দিছে এটি ঘৰ সাজি, লগতে যোগান ধৰাইছে বাবাৰ যাৱতীয় খাদ্য সামগ্ৰী, পূজা অৰ্চনাৰ বাবে যিখিনি সামগ্ৰিক প্ৰয়োজন হয় সেইখিনি বস্তু। হোজাইৰ কাপাহবাৰীৰ আলাউদ্দিন নামৰ লোকজনৰ ঘৰত বিগত ১.৫ মাহ পূৰ্বে বৰষুণৰ নিশা তিতি এগৰাকী বাবা আহি আশ্ৰয় বিচাৰিছিল আৰু সিদিনাখন এইগৰাকী আলাউদ্দিনে সেইগৰাকী বাবাক আশ্ৰয় দিছিল। আশ্ৰয় দিয়াৰ পিছত বিগত ১.৫ মাহ ধৰি সেইগৰাকী বাবা আলাউদ্দিনৰ ঘৰতে আছে আৰু আলাউদ্দিনে সেইগৰাকী বাবাৰ যাৱতীয় যিমান যতন ল'ব লাগে সেইখিনি সমগ্ৰ লৈছে। বিশেষকৈ বাবাৰ যিখিনি পূজা অৰ্চনা বা যিখিনি তেওঁৰ প্ৰয়োজন হয় তাতে সকলো বস্তু যোগান ধৰাইছে। সেইগৰাকী আলাউদ্দিনে তেওঁক সকলো সুবিধা দিছে, খাদ্যৰ পৰা ধৰি একদম সকলো দিছে। আৰু বিগত ১.৫ মাহ ধৰি সেইগৰাকী বাবাই আলাউদ্দিনৰ ঘৰতে আশ্ৰয় লৈ আছে। আৰু আজি যেতিয়া আমি সুধিছিলোঁ বাবাক যে আপুনি ইয়াতে থাকিব নেকি বা আপুনি কি বিচাৰে, সেইগৰাকী বাবাই ক'লে তেওঁ ইয়াতে আহি তেওঁ ভাল পাইছে, আলাউদ্দিনৰ ঘৰত থাকি তেওঁ ইয়াতে থাকিব বিচাৰে। এই কথাটো মই গুৰুত্ব সহকাৰে লৈছোঁ, কাৰণ হিন্দু মুছলমানৰ মাজত যি সময়ত কাজিয়া লগাব চেষ্টা কৰি আছে বিভিন্ন লোকে বা এচাম দুষ্ট প্ৰকৃতিৰ লোকে, সেই সময়তে হোজাইৰ এই দৃশ্যই সঁচাকৈ মনটো ভাল লগাই উঠিছে বা এই এক আমাৰ কাৰণে এক উদাহৰণ। বা সেইসকল ভক্ত যিসকলে গোটেই দিনটো ছ'চিয়েল মিডিয়া, হোৱাটছএপ, ফেচবুকত হিন্দু মুছলিম লৈ পেলাই কাজিয়া লগোৱাৰ যি চেষ্টা অব্যাহত ৰাখিছে, সেই সময়তে এই দৃশ্যই জল পট কৰি দিছে যে হিন্দু মুছলমানৰ মাজত আজিও সেই ভাতৃত্ববোধ এনাজৰীডাল আজিও জীয়াই আছে। মই কিছুমান দৃশ্য দেখুৱাম, আপোনালোকে চাব। আজি মোৰ কেইগৰাকীমান সতীৰ্থ সাংবাদিক গৈ পেলাই সেইগৰাকী আলাউদ্দিনৰ ঘৰত উপস্থিত হৈছিল, হৈ পেলাই বিষয়টো তেওঁলোকে চাইছে, সেইগৰাকী বাবাৰ লগতে মত বিনিময় কৰিছে। সেইগৰাকী বাবাই কি কৈছে সেইখিনি বস্তু আমি দেখুৱাম, মই দেখুৱাম এতিয়া এই ভিডিঅ'টোৰ যোগেদি। চাব। আৰু কোনোবাই পাৰে নেকি, শিলাদিত্য বা আন কোনোবাই হওক, তেওঁলোকে যি চেষ্টা অব্যাহত ৰাখিছে হিন্দু মুছলমানৰ মাজত যি মানে সংঘাত লগাব বিচাৰিছে, কেৱল শিলাদিত্য বুলিয়েই নহয়, শিলাদিত্যৰ নামটো এইকাৰণে বিশেষকৈ মুখত বাৰ বাৰ আহিছে কাৰণ তেওঁ এজন অসমৰ একমাত্ৰ হয়তো তেওঁৱে এগৰাকী বিধায়ক, যিগৰাকী বিধায়কৰ মুখত সদায় শুনিবলৈ পোৱা যায় হিন্দু মুছলিম লৈ পেলাই তেওঁ ৰাজনীতি কৰা। হিন্দুসকলক অপৰাধী বুলি কেতিয়াবা যদি কয়, কেতিয়াবা বিভিন্ন ধৰণৰ মুছলমানসকলক তেওঁ তল পেলাব বিচাৰে বা তেওঁলোকক অপমান কৰি আহিছে। সেই সময়তে এই দৃশ্য আপোনালোকে নিজেই চাব, সেইগৰাকী বিধায়কৰ সমষ্টিতে এনে এক বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে। চাওক মোৰ এই ভিডিঅ'টো মই
এই ভিডিঅ'ৰ লগতে এক প্ৰতিবেদন আকাৰে দেখুৱাইছোঁ ভিডিঅ'টো। চাওক বাবাগৰাকী নিজ মুখে কি কৈছে বা আলাউদ্দিনৰ পৰিয়ালত কিভাৱে আছে, কি পৰিৱেশত আছে সেইগৰাকী বাবা তেওঁ কি ক'ব বিচাৰে সেইখিনি শুনো আহক। কেতিয়া আহিছিলে? লামচা খালতলে কেতিয়া আহিছিলে? কেনেকৈ? একদিন দেখি আমি বৰষুণ দি আছে আর আগে খাড়া হয়েছে সরেবেলা আমি কইছি তাকো ই করে ও বেটা কইছে ই করে থাকতো ও থাকতো কইছেন আজকে রাত থাক ফরে আর যাই না আমরাকে যাইও না। কিমান দিন হৈছে? আজি প্রায় 1.5 মাস হয়ে গেছে। খোৱা বোৱা চব সব দিয়ে আছি। আপোনালোকে দি আছে? দিয়ে আছি। আপোনালোকে আৰু কি জনাইছে? জানাইছো। আৰু কি ক'লে? হয় তাকক চাচা এইবিলাক বক্ত মানুহ থাকিব দে, একো নাই। আপোনাৰ কোনো অসুবিধা হোৱা নাই? আমার কোনো অসুবিধা নাই, আমার জাত বাত নাই, আমার চাচাই চাচা লাগে। মই চাচা বুলি মাতিছো, চাচাই চাচা লাগে মোৰ। এই মানুহজনৰ বিষয়ে কি জানে? এই মানুহজন মানে আজি 1.5 মাহমান আগত ইয়াত আহিছে। অহাৰ পিছত মোৰ এই আলাউদ্দিন এজনে মোক খবৰ দি পেলাই কৈছিল যে এনেকুৱা জাকিৰ এনেকুৱা সাধু এজন আহিছে, এতিয়াতো যাব নিবিচাৰে। তেতিয়া মই আহিছোঁ, অহাৰ পিছত মই সোধ কৰিলোঁ। কৰাৰ পিছত তেতিয়া ওচৰৰ পাঁজৰৰ মানুহ গোট খাইছে। খোৱাৰ পিছত এই মানুহজন ঘৰ এখনত আশ্ৰয় লৈছে। তেতিয়া এই ঘৰখন আমাৰ মুছলিম মানুহ। তেতিয়া মানে কৈছিলে যে আমি ক'লোঁ যে ইয়াত এখন আমি চালি এখন বনাই দিম আমাৰ হিন্দু মানুহ এলেকাত, মই ঘৰ বনাই দিম। তেতিয়া কৈছে নাই আমি ইয়াতেই থাকিম। তেতিয়া মই ভয় পাই গৈছোঁ, এখন সাধু মানুহ, আমিতো দুৰ্যোগষ্ঠি বিয়া কৰোঁ, কিবা হৈ যাব মোৰ। তেতিয়া মানুহজন যাব নিবিচাৰে, ইয়াত থাকিব। আমাৰ ওচৰৰ পাজৰত যিবিলাক মুছলিম মানুহ আছে চবে খোৱা বোৱা দিয়ে আৰু খোৱা বোৱা মানে ফল ফ্ৰুটো চবে আনি দিয়ে, পইচা পাতিও দিয়ে, পাণ চুপাৰিও দিয়ে। চবে মানে একদম মাইকী ছোৱালী চবে মৰম কৰে। ওচৰত যিখিনি হিন্দু পৰিয়াল আছে তেওঁৰ তাত নাযায়? নাযায়। আমি কৈছোঁ ইয়াত চালি এখন বনাই দিম, ইয়াত মন্দিৰ আছে, মন্দিৰৰ ওচৰত লাগিলে চালি এখন বনাই দিম, আপুনি ইয়াত নাই বোলে আমি নাযাওঁ, আমি ইয়াতেই থাকিম। আমি কৈছোঁ ঠিক আছে আপুনি ইয়াত থাকক, আপোনাৰ কিবা অসুবিধা ডাক্তৰ চাক্তৰ মেডিচিন কিবা লাগিলে আমাক খবৰ কৰিব। তেতিয়া এনেকুৱা কৈ আছে যে কিবা লাগিলেও আমাক কয়, আমি দি থাকোঁ। ঠিক আছে। बाबा जी यहाँ पे आपको कैसे आना हुआ? बाबा हम अपना से आया, ये सब ऊपर वाला का महिमा है। बारिश के बीच में ऐसा हाँ बारिश का टाइम में बाबा। कितना दिनों से? आज 1 महीने 10 दिन हुआ है। ये घर किसका है? मुसलमान का है, अलाउद्दीन नाम का है। एक मुसलमान के घर पे रह रहे, आपको बुरा नहीं लग रहा है? हमारे कुछ नहीं है बाबा, खाना पीना मुसलमान ही दे रहे हैं। दूसरा जगह में रहने से हमको अशांति, तो इसी जगह में हमको थोड़ा शांति मिला। ये किसका घर है ना पता है? ये मुसलमान का घर है, अलाउद्दीन नाम का है। तो कितना दिन से रह रहे हैं आप? 1 महीने 10 दिन से। और कितना दिन तक रहने का इरादा है? अभी रहेंगे बाबा, हमारा मंदिर अभी बारिश पानी का समय है, बारिश पानी खत्म हो जाएगा तो हमारा मठ मंदिर हो जाएगा। ये अलाउद्दीन ने जो जगह आपको दिया है वो आपको पसंद है? वो हमारा पसंद है बाबा, बोल के बैठा हुआ है। कोई हमारा तकलीफ नहीं हो रहा है, कोई हमको डिस्टर्ब नहीं कर रहा है। हमारा नाती है जाकिर हुसैन। ठीक ठीक। দেখিছে আপোনালোকে ভিডিঅ'টো, নিশ্চয় অনুমান কৰিব পাৰিছে। এতিয়া নিজে ভাবক
এয়া এক উদাহৰণ। তেনেকুৱা বহু ঘটনা হৈ যায়, যিখিনি বস্তু আমি হয়তো দেখিবলৈ পোৱা নাযায় বা বহুতে প্ৰচাৰ মাধ্যমতে সেইখিনি বস্তুৱে স্থান নাপায়। মই ভাবোঁ হিন্দু মুছলিম সকলোৱে মানুহ, তাত কোনোবাই যদি সংঘাত লগাব বিচাৰে সেই বুলি আমাৰ নিচিনা সাধাৰণ মানুহবোৰে জঁপিয়াই নুঠাটো ভাল। আমি প্ৰতিজন ব্যক্তি এনেকুৱা চেষ্টা কৰিব লাগে আলাউদ্দিনৰ নিচিনা। আলাউদ্দিনে যেনেদৰে এগৰাকী হিন্দু বাবাক আশ্ৰয় দিছে, ঠিক তেনেদৰে বহুত আছে কোনোবাই হিন্দু পৰিয়ালে মুছলিম লোকক আশ্ৰয় দি আহিছে, বা সেইটো অব্যাহত থাকক, সেইটোৱে বিচাৰোঁ। কোনো ৰাজনীতিয়ে যাতে আমাক ভাগ কৰিব নোৱাৰে, সেইটোকে কামনা কৰোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিব, আনকো চাবৰ কাৰণে সুবিধাটো দিব।